নাম নমস্কাৰ আপোনাৰ নামটো জানিব বিচাৰিছো মন্দিৰ চাব যাওঁ আহক 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 আমি মন্দিৰ চাব যাওঁ আহক আমি মন্দিৰ চাব যাওঁ আহক 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 গাইছ আহক আহক মন্দিৰ চাব যাওঁ আমাৰ হাই দিয়া হাই Welcome back to my YouTube. YouTube হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক to my YouTube channel. চেনেল Đi vào đây. তো আমি যাই আছো আজি ধৰ্মীয় অনুষ্ঠানত তোমাৰ গাড়ী বিলাক কিমান মানুহ বহি চাই লওক হাই দে যদি ভালকে কেমেৰা কৰবা ৰাস্তাৰ ফুটেজ গিলা দেখি দিবা বৰ্তমান আহি পালো গণেশ মন্দিৰত আমি সেৱা চেৱা কৰি ললো তো গাইজ বৰ্তমান আমি পালো হাজো দদৰা পালো তো আৰু অকমান আগত গ'লে পাই যাম আমাৰ ডেষ্টিনেশ্যন তো আমি গৈ আছো আজি বালিলেচা মন্দিৰ Guys, আমি এই গাড়ীখনক এটা অলপ তেল কৰি দিওঁ পানী ইয়াৰ এনাৰ্জি নাইছি এটা 10 টকা মানে ষ্টিং এটা কৰি দিওঁ ওটা শেষ হল ডিজেল ভরা পেট্রোল না ডিজেল 500 টাকার হয়েছে বেশি ভরা না কোকা মাটা দিছে আমাক বৈভৱ নেদে শান্তিমতে ইয়াৰ কৰিব লাগিব ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগে ই বাগাত দি থাকে মোক গাড়ী চলাত বহুত ডিষ্টাৰ্ব দি আছে অটিছখান কি গৈছে হায়াবুছা গৈছে চব ও মাই মাৰ্চিডিজ অডি ফাইনেলি আমি আৰু আহি পামে বেছি দূৰ নাই ৰাস্তাটো বহুত বেয়া ঠেকচা ৰাস্তা গাড়ীত আহি কেনে লাগছি ৰাস্তা ইমান বেয়া নাপায় যাই পাৰ ক'ত দিব লাগিব গাড়ীত আহি কেনেকুৱা লাগিছে নেক্সট লেভেল অপি এখানে হৈছে বালিলেচা মন্দিৰ তো আমি ইয়াতে আহিছোঁ আজি পৰা গুৱাহাটী হেংৰাবাৰীৰ পৰা আহিছোঁ আমাৰ মিনিমাম 100 কিলোমিটাৰ জাৰ্ণি হৈছে তো যাওঁতে 100 আহোঁতে 200 কিলোমিটাৰ চ' মই আহোঁতে গাড়ী মই চলাই আছোঁ পিছৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ এতিয়া ভিডিঅ' চিডিঅ' অলপ কৰিম আৰু চাই থাকক আপোনালোকে কি কৰোঁ আমি তো এইখান গোটেই আমি জেগাটো দেখাই আছোঁ আপোনালোকক তো দেখাই যাম আপোনালোকক যিমানখিনি পাৰোঁ এতিয়া আমাৰ বাইদেউ আছে প্ৰিয়ংকা আছে তো এতিয়া আমি শৰাই চৰাই দিলোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ চাই থাকক এতিয়া আমাৰ ভৰি চৰি হাত ধুই আছে আহি হাত ভৰি ধুলা মানে সৰু বাইদেউ ৰাস্তা আছে পূৰা বমি চমি কৰি ভাই দিছে মানে দুৰ্বল মানুহ না ভৰি চৰি ধুই লওক দিয়ক আহক তো গাইজ বলক পূৰা মন্দিৰটো চাই লওক তো আমি ইফালে যাব লাগিব ইফালে এটা নদী এটা আছে সৰু পুখুৰী তো দেখাম আপোনালোকক তো বলক পানী
হাই গাইছ তো মন্দিৰৰ ভিতৰত সোমাম এতিয়া বলত গামছা চামছা লৈ লৈছোঁ চাই থাকক আপোনালোকে কাজল লগাই দুজনী কি কৰি আছা তো গাইছ এতিয়া বুট চুট ধোৱা হৈ গ'ল এইফালে যাম মোক দেখা এতিয়া বুট চুট ধোৱা হৈ গ'ল এতিয়া ৰেডি কৰি আছে এইফালে এইটো লওক এইটো লওক এইফালে চা তো মই সেলফি ষ্টিক ডাল আনা নাই নহ'লে বহুতকেইটা ফটো ক্লিক কৰিলোঁ হয় তেতিয়া হাতেদি ফটো চটো মাৰিম আৰু তো আপোনালোকে আহক এতিয়া আহক একবাৰ আহক অনলি একবাৰ বহুত ভাল লগা চাওক বহুত ভাল লগা মানে এনেকুৱা সৌন্দৰ্য প্ৰাকৃতিক পৰিৱেশ আমাৰ অসম হৈ গাইছে অসমতে আছোঁ আমি অসমত কি ধুনীয়া জেগা আছে মন্দিৰ এইটো হৈছে আপোনাৰ বালিলেচা মন্দিৰ তো গাঁও এখনৰ ভিতৰত আছে এইটো মন্দিৰ তো আপোনালোকে নলবাৰীত আহি সুধিলেও কৈ দিব বালিলেচা মন্দিৰ মই ইমান ভালকৈ নাজানো প্ৰথমবাৰ আহিছোঁ না জেগাতে আহি গম নাপাওঁ ভালকৈ লোকেশ্যনটো তো ইমানে চাওক আৰু দেখাই যাম কি বাৰু তো আজি ভিডিঅ'টো অলপ দীঘল হ'ব এনজয় কৰক আজি মোৰ ব্লগটো নতুন ব্লগ কাছ এই খাব দে কিন্তু পোৱালি খাবি কমল কাঠ Wow guys, কি বিশাল wow guys look at the view green pura তো মানুহবিলাক বহুত আহে তো আজি সোমবাৰ আমাৰ আজি বহুত বছৰৰ মানে এটা বহুত ডাঙৰ কাম আছিল কৰিব লগা তো আমাৰ আইতাই যেতিয়া জীয়াই আছিল তেতিয়াতে কৈ গৈছিল আমাক মানে তো এই মন্দিৰটোত এটা ছাগলী বলি দিয়াৰ কথা তো বহুত বছৰ হ'ল আমি একো দিয়া নাছিলোঁ মানে বহুত সেই হৈছিল দিব পৰা নাছিলোঁ মানে প্ৰব্লেম হৈছিল তো এতিয়া আমি ফাইনেলি আজি ছাগলীটো বলি দিবৰ কাৰণে আনিছোঁ ইয়াতে তো দেখাই যাম আপোনালোকে চাব কিন্তু জাগাটো আহি কিনে বহুত ভাল লাগিছে মোৰ পৰা ফিল লাগিছে ফিল ইয়াতে পৰা বহুত ভাল লাগিছে বহুত আৰু এই নদীটো দেখালোঁ আৰু পাহাৰ চাৰ দেখালোঁ আৰু দেখাইছোঁ আমাৰ তাতে মেইন জেগাত মানে বলিটো দেখাম এতিয়া আৰু কি হয় দেখাম আৰু চাওক ৱাও চেনি দিছা আকৌ ন বেজাই ভাল লাগছি দৰঙীয়া মাত দিছোঁ না পুরান গামছাৰে চাউমিন আমাৰ পুরান গামছ ফুলান গামোচা দি ছাগালে কম বজে নাজানো এই যা বলা পুরান গামছাৰে চাউমিন জানালো আমাৰ ছাগলীটোৰ নাম নমস্কাৰ এতিয়া চবে ভৰি চৰি দিব তো আমাৰ লগত কিমান মানুহ আহিছে চাওক তো ইফালেও আছে আৰু ইফালে মা আছে ডাঙৰ বাইদেউ আছে প্ৰিয়ংকা আছে দেউতা আছে পাহি আছে পাহি হাইদা এটা সৰু বাইদেউ এইটো হ'ল আমাৰ ঋষিকা এইটো তোমাৰ বাবু আমাৰ সুমন বাবু এইটো চয়ন মই পাৰি যাওঁ তো আৰু আমাৰ মেইন মানুহ আছে কোনজনে যায় অনন্যা অনন্য আৰু ইফালে আমাৰ আছে দেউতা ইফালে কিমান মাছ আছে দে বাপৰে বাপ মানে গন্তি কৰিব নোৱাৰে অসংখ্য মাছ আছে বহুত এভেইলেবল মাছ বহুত আছে মাছ তো গাইছ ভিডিঅ'টো চাই কেনে লাগছে তো গাইছ চাওক আমাৰ মানুহ কিমান পিছফালে চাওক সব নদী এইটো মস্ত এটা পুখুৰী আমাৰ তো আমাৰ অডিয়েঞ্চক আহিবা কওঁতে আপোনালোকে আহিব আৰু জেগাটো ভাল বহুত ঠাণ্ডা জেগা ইফালে নদীখন চাই লওক আপোনালোকে বহুত ডাঙৰ আৰু মাছ কিন্তু বহুত মাছ আছে দিয়ক আপুনি পানীত নামি মাছে খাই দিব আপোনালোকক মাছ চব ধুনীয়া দেখিবলৈ পৰিৱেশ ভাল আপোনালোকে পাৰিলে এবাৰ আহিব আমাৰ বালিলেচা মন্দিৰৰ বিশাল পুখুৰী তেওঁ মায়ে ক'লা অলপমান বুজি পাব লাগে আপোনালোকে তো আপোনালোকে আহিব নমস্কাৰ তো চাই লওক আমাৰ এতিয়া পূজা আৰম্ভ হ'ব আমাৰ পূজাৰ খৰচ ৰেডি কৰাইছি এতিয়া আমাৰ মেইন কাম হ'ব বলি দিয়াটো বলিটো চাই লওক আপোনালোকে দেখাই আছোঁ এটা বস্তু এটা দেখা পাইছোঁ আপোনালোকে দেখাই আছোঁ ৰ'ব কি লেখা আছে মানে এতিয়া উল্টা হৈ আছে মই চিধা কৰি দেখাইছোঁ বেক কেমেৰা দেখাই অসমীয়া ভাজা খাই বৰ মজা আপুনি লিখছি নেকি দিওঁ
মজা তো এটা আংকুলে যেন এখন ষ্ট্ৰিট ফুড মানে লগাইছে তো লেখা আছে অসমীয়া ভাজা খাই বৰ মজা তো মানুহৰ টেলেণ্টৰ কমি নাই চব নেক্সট লেভেল অপি এটা মন্দিৰ আছে আপুনি চাব পাৰিব তো মন্দিৰকেইটা চাই বহুত ভাল লাগছে নম্বৰ এটা ইগত ঠাণ্ডা লাগিছে মন চন বেক কেমেৰা কৰি দেখা দিছোঁ আপোনালোকক চাব হরিণা বনাই দিছে ছাগলটো পুৰা একদম হৰিণা টাইপৰ বনাইছে হৰিণা হৰিণা বনাই দিছে দেউতা বোলে আহি বিৰাট ভাল লাগিছে কিমান বছৰৰ মূৰত হৈছে এনে কিমান আমাৰ দেউতা মিনিমাম 40 বছৰৰ মূৰত আহিছে পিছত বহুত বছৰ পিছত 40 বছৰ পিছত আহিছে ভাল লাগিছে না ভাল লাগিছে তো মা আহিছিল আমাৰ 11 বছৰ বয়স হৈছিল যে 11 বছৰ হৈছিল তেতিয়া আমাৰ 11 বছৰ বয়স থাকোঁতে মা মানে যে মিনিমাম ধৰি লওক এই সমান আছিল আৰু এই সমান থাকোঁতে আমাৰ মা আহিছিলে এই সমান আৰু বৰ্তমান পাহি বৰুৱা তুমি ইয়াতে ফাৰ্ষ্ট টাইম আহিছে ন তো নলবাৰীত পাহি বৰুৱা ফাৰ্ষ্ট টাইম আহিছে তাই আপাৰ আছামৰ হয় তো আজিলৈকে তাই নলবাৰী দেখা নাই তো লয়াৰ আছাম কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তো আমাৰ ইয়াতে সৰু সৰু মাইনা আছে আপুনি আজি ফাৰ্ষ্ট টাইম আহিছে আপোনাৰ ঘৰ ক'ত পবিতৰা কৈছে এক বোলে মই কেমেৰাত উঠা নাই আপোনালোকে চাব চাগে কেমেৰা উঠছি না যদি উঠছে কিন্তু খুব দিম মই তো কেনেকুৱা লাগছে আহি কেনেকুৱা লাগছে কিমান ভাল লাগছে বহুত ভাল লাগছে তোমাৰ একদম নিজৰ বাইদেউ দেই সৰু বাইদেউ একদম হাই দিছি তো কি আজি তুমি ফাৰ্ষ্ট টাইম আহিছা নেকি দেই কেনেকুৱা লাগিছে কৈ দিয়া বঢ়িয়া লাগিছে বহুত ভাল লাগে আপোনালোকে আহিব তো এইটো নলবাৰীত আছে আপোনালোকে বালিলেচা বুলি কয় নলবাৰী হয় কিন্তু বালিলেচা বুলি ক'লে বুজি পাব তো বালিলেচা মন্দিৰ আপোনালোকে আহিব পাৰে তো আপোনালোকক মইতো মা কালী মন্দিৰ ইয়াতে মা কালী টেম্পল আছে বালিলেচাত আপোনালোকে আহিব পাৰে তো ইয়াতে বলি বিধান হয় আৰু বহুত ধৰণৰ কিবা পূজা ৰীতি নিবাস হয় তো আমি আপোনালোকক বহুত জেগা দেখালোঁ ইয়াতে তো পুখুৰী দেখালোঁ নদীত ইয়াতে মাছ আছে কিমান প্ৰকাণ্ড ডাঙৰ মাছ মানে কেমেৰাত বুজাব নোৱাৰিলে কিমান ডাঙৰ মাছ আমি এবাৰ যদি আপোনালোকে ইয়াতে আহে তেতিয়াহে বুজি পাব কিমান ডাঙৰ বিশাল কাছ আছে মাছ আছে একবাৰ আহক আহি চাওক জেগাটো কিমান শান্তি জেগা পৰিৱেশটো ভাল আৰু এতিয়া আছে আমাৰ পোৱালি বাবু এই মানে অসমীয়া বুজি আৰু বাংলা কমা বাবু ভালো আছেন কেমন আছেন ওরে কি গছ এইটা মানে ই মানে বাংলা কয় অসমীয়া মানে ভালকে নকয় তো বাবু এনে আছে তোমার কেমন লাগছে ভালো লাগছে না এনে আছি কেমন ভালো লাগছে অনেক মানে বহুত ভাল লাগিছে মানে ইয়াৰ আহি কিনে মানে অসমীয়া ভালকে নাজানে বাংলা কয় না বাংলা তো এই বাংলা অলপমান মানে অকণমান টাইম মানে আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আমাৰ মানে বলি হ'ব তো আমাৰ ছাগলী যোনটো ছাগলী অনা আছে মানে ছাগলী বলি হ'ব তো 1 ঘণ্টামান টাইম লাগিব অলপমান দেৰিকৈ আপোনালোকক দেখাম তো এতিয়া তো গাইছে আমাৰ ছাগলী বলি দিয়া টাইম হৈ গৈছে তো এতিয়া দেউতাই ছাগলী ওলাই লৈছে এতিয়া বলি দিমেই আৰু তো পুৰোহিতবিলাক ৰেডি হৈছে তো এতিয়া বলি দিব আপোনালোকে চাই থাকক পূজা চূজা কৰা হৈ গ'ল তেতিয়া অলপমান টাইম লাগিব বলি দিবৰ কাৰণে তাত দেউতাই এইফালে ছাগলীটো এইফালে লৈ গৈছে দেউতা ক'ত গ'ল হয়তো আমাৰ দেউতাই ছাগলীটো এইফালে লৈ গৈছে তো গৈ দেখাই আছোঁ আপোনালোকক তো গাইছে এতিয়া হ'ব বলিটো
গাইছ আমাৰ পূজা চূজা কৰা হৈ গ'ল, বলি চলি কৰা হৈ গ'ল। এতিয়া আমি দীপ মই ঘৰত যাম নেকি? দীপ আৰু মই এতিয়া ঘৰত যাব লাগিব, দেৰি হৈছে। নিৰ্মালি চিৰমালি ল'লোঁ, পটছত ল'লোঁ, আমাৰ বলি চলি দিয়া হৈ গৈছে। তো আৰু একবাৰ ডং বেলটো বজাই দিছোঁ। গাইছ মন্দিৰক দিলোঁ টাটা বাই বাই। এতিয়া আমি ঘৰত যাব লাগে। চব বহি আছে, মানুহগিলা আহি বহি আছে, চব গাড়ীত বহি আছে মানুহ। চব মানুহ আহি কিনে বহক, আমাৰ ঘৰৰ গোটেইকেইটা মেম্বাৰ আহি বহক। ক'ত যোৱা? ক'ত যোৱা? এই বৰ্তমান দিলোঁ মন্দিৰত টাটা বাই বাই, আৰু আহিম কেতিয়াবা বেলেগ দিনা। এতিয়া যাব লাগে, আমি যাব লাগে না। তো এতিয়া ঘৰত লগ পাম আপোনালোকক ডাইৰেক্ট। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আৰু আহিম। তোমাৰ চব মানুহ বহিল বৰ্তমান ডাইৰেক্ট। তো গাইছ মন্দিৰটো আৰু একবাৰ দেখাই দিছোঁ। এইটো মন্দিৰতে আহিছিলোঁ, আপোনালোকে আহক, আহি একবাৰ এক্সপ্ল'ৰ কৰক। বহুত ভাল জেগা, তাত মজা লাগিল। তো বাই বাই, জয় অসম। গৈছা? বাই 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 বাই। তো গাইছ আমাৰ গাড়ী চাড়ী চব ৰেডি যাবৰ কাৰণে পুৰা। মেয়া কমেডি হৈছে দেই। বাই বাই দি, বাই বাই দি।